নমস্কাৰ বন্ধুসকল, আমি আজি তেতেলী বনসাই এটা ৰিপৰ্ট কৰিম। আমি প্ৰথমে ইয়াত ইটা টুকুৰাবোৰ দি থৈছোঁ যাতে পিছলৈ ইয়াত আমি পানী দিলে আমাৰ ইয়াৰ বনসাই সইলখিনি ওলাই নাযায়। লগতে এই ইটা টুকুৰাখিনিয়ে যিহেতু পানী সহজতে ধৰি ৰাখিব পাৰে আৰু গছজোপাৰ প্ৰয়োজন সাপেক্ষে এই ইটা টুকুৰাৰ পৰা পানীখিনি গ্ৰহণ কৰিব পাৰিব। এই যেতিয়া আমি সইলখিনি দিম এনেকৈ ধুনীয়াকৈ এডাল বাৰীৰে চাৰিওফালে খুচি ইয়াৰ যিটো এয়াৰ বতাহটো জমা হয় যাতে হ'বলৈ নিদিয়ে এয়াৰ বেগটো। আমি প্ৰথমে ইয়াত এটা আমি বগেনভিলা কাগজ ফুল বুলি যিটো কওঁ তাৰ ডালি এটা ৰুই থৈছিলোঁ, তাক আমি প্ৰথম ওলোৱাই লওঁ। ইয়াক মই বেলেগ এটা টাবত ৰুই দিম। আমি এতিয়া তেতেলী পুলিটো একো নকৰোঁ, জাষ্ট ৰিপৰ্টিংহে কৰিম। এইটো টাবৰ পৰা ইটো টাবলৈ নিম। ইয়াৰ ৰ'দ বা ইয়াৰ ডালি মই একো প্ৰুনিং নকৰোঁ। ইয়াৰ বয়স এতিয়া হৈছে 2.5 বছৰ, আৰু 1 বছৰ মই এই ডাঙৰ টাবটোতে তাক বাঢ়িবলৈ দিম। তাৰ পিছতহে মই ইয়াৰ প্ৰুনিং কৰিম। এতিয়া আমি যিখিনি আমাৰ বনসাই সইল আছিল সেইখিনি আমি ধুনীয়াকৈ দিম। ইয়াত আমি দিছোঁ আমাৰ যিটো নদী বালি, আমাৰ ঘৰুৱা যিটো মাটি সেইটো আৰু গোবৰ সাৰ, এই তিনিওটা মিলাই ল'ব। ধুনীয়াকৈ মিলাই দিব আৰু এডাল বাৰীৰে খুচি দিব যাতে ইয়াত বতাহখিনি জমা হৈ নৰয়। আৰু অলপমান গোবৰ ওপৰে ওপৰে ছটিয়াই দিছোঁ। এতিয়া মাটিখিনি হাতেৰে লাহে লাহে হেঁচি দিব, আৰু ইমান জোৰেও হেঁচি নিদিব, নহ'লে শিপাখিনি নষ্ট হৈ যাব। এতিয়া আমি এই গছডালত পানী দিম। পানী দিওঁতেও কিন্তু এটা সাৱধান, যাতে পানী যিকোনো মগ বা কিবাই দিলে ডাইৰেক্ট দি নিদিয়ে। এখন হাতেৰে ধুনীয়াকৈ লৈ অলপ পানী দি দিব। যেতিয়ালৈ ইয়াৰ পানী তলৰ ফুটা দি ওলাই নাযায় তেতিয়ালৈ পানী দিয়ে থাকিব। এতিয়া মই পুলিটো সম্পূৰ্ণ ছাঁ জেগাত ৰাখি থৈ দিম এসপ্তাহৰ বাবে। এসপ্তাহৰ পিছত মই অলপ পাতলীয়াকৈ ৰ'দ পৰা, যাতে পিছবেলা বা আগবেলা অলপ পাতলাকৈ ৰ'দ পৰে তেনেকুৱা জেগাত ৰাখি থৈ দিম পুলিটো। তাৰ 1 মাহৰ পিছতহে মই অলপ তাক ভাল ৰ'দত দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।